হেল্ল' বন্ধু বান্ধৱীসকল, প্ৰথমতে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজি এয়া ৰাতিপুৱাই মই গা ধুই আহি গোসাঁই সেৱা কৰি ল'লোঁ। আজি বছৰৰ যেতিয়া প্ৰথম দিন, ঘৰতে সেৱা জনালোঁ, সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। তাৰপিছত মোৰ ব্লগ এটা আৰম্ভ কৰিলোঁ। মই আজি ভাবিলোঁ প্ৰথম দিনটোতে আজি ব্লগ এটা আৰম্ভ কৰোঁ। ব্লগটোনো কি আৰম্ভ কৰিম, মইতো খানাৰ পৰাইতো আৰম্ভ কৰিব লাগিব। মই এয়া ৰাতিপুৱা উঠিয়েই দৌৰাদৌৰিকৈ গা পা ধুই কৰি আহি গোসাঁই ঘৰত সোমাই লৈ পেলাই প্ৰথমতে পাকঘৰতেই সদায় সোমাওঁ। পাকঘৰত সোমাই লৈ সোনকালে মই ভাত পানীখিনি বনাই কৰি ল'ব লাগে, নিজেও খাব লাগে, ঘৰত খুৱাইও থৈ যাব লাগে, আকৌ দুপৰীয়াৰ কাৰণে বনায়ো থৈ যাব লাগে। সেয়ে মই সদায় ভালকৈ অকণমান বনাই কৰি থৈ যাওঁ, যি নেকি ভালকৈ বনালেহে ছোৱালীজনীয়ে খায়, নহ'লে তাই মই যোৱাৰ পিছত আৰু দুপৰীয়া একোৱেই নাখায়। সেই ভাবি আজি মই কি বনাম বুলি ভাবিলোঁ, প্ৰথম দিন নাই বোলো কালি ৰাতি ভালকৈ কিবা কিবি খোৱা হৈছিলে যেতিয়া 31st বুলি পেলাই আজিৰ দিনত মই কণী দমকে বনাম বুলি ভাবিলোঁ। এওঁ ক'লে যে হয় দিয়া কণী দমকে বনোৱা, মই কণী দমকে খাম। এনেকৈ তাৰ লগতো কিবা কিবি অলপ চব্জি বনাইছিলোঁ। মইনো আজি কেনেকৈ বনাইছিলোঁ সেইটোকে আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ। মই নাজানো আপোনালোকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায়। মই এনেকৈ লং ভিডিঅ' দিয়া নাই বাৰু আজিলৈকে, দিছোঁ সৰু সুৰা কিবা এটা, কিন্তু মই অকণমান দীঘলীয়া এটা ভিডিঅ' আজি বনাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবচোন আৰু ফ'ল' কৰি দিব মোৰ পেজটো। এয়া মই কিদৰে বনালোঁ আপোনালোককতো দেখাই আছোঁ বাৰু। মই গোটেইখিনি কৈ দিয়া নাই কি দিছোঁ কি নিদিছোঁ। আপোনালোকেতো সকলোৱে বনাবলৈ জানেই, কণী দম বা যিকোনো বস্তু বনাব জানে, তথাপিও মইনো কেনেকৈ বনাইছোঁ তাকে আপোনালোকৰ আগত দেখুৱাইছোঁ। এনেদৰে কণী দম বনাবচোন, খাবলৈ বহুত টেষ্ট হয়। কণী দমত সদায়, কণী দম বুলিয়ে নহয় যিকোনো এনেকুৱা কাৰী বনালে সদায় অকণমান চেনি অকণো দি দিব লাগে। চেনিকণ দিলে সোৱাদটো বৰ বেলেগ ধৰণৰ হয়। মই কিন্তু প্ৰতিটো চব্জি হওক বা এনেকুৱা কিবা কাৰী ধৰণৰ বনালে মই সদায় অকণমান চেনি দিওঁৱেই, খাবলৈ বহুত টেষ্ট হয়। এয়া মোৰ থালিখন, আজি থালিখনত কবি ভাজিলোঁ, বেঙেনা ফ্ৰাই কৰিলোঁ, শাকো ভাজিলোঁ লগতে দেই।